फ्रेंड्स आज मैं टिউশন যাবলৈ ওলাইছো এতিয়া মই টিউশন যাম আৰু মই কালি যে কৈছিলো ডান্সটো আজি কৰিম সেইকাৰণে মই সকলোকে কৈ দিছো ডান্স মই কালি আজি কৰিম সন্ধিয়া আৰু আপোনালোকে যদি ভাল পাইছে লাইক কমেন্ট কৰিব ওকে এতিয়া কাল আজি ডান্স সন্ধিয়া হ'ব আপোনালোকে চাব বাই বাই আমি টিউশনৰ পৰা বাইরে বাড়িয়ে তাৰপিছত কিবা চাবান ব্ৰাছ আনিব লগা আছে এই আমি আহিছো বিশালত আহিছো পুৰা একদম বস্তু থে গোটেই দাম লাগি আছে এয়া চাওক এটা কি হোম সেক্টৰ হোম স্প্ৰে ল'ব লাগিব হোম স্প্ৰে আছে না এইটো হোম স্প্ৰে এটা ল'ব লাগিব হোম স্প্ৰে এইটো লৈ লোৱা নহ'লে এইটো ভাল লাগিব তুমি এইটো লৈয়ে আছা এইটোকে লৈ লোৱা খুলিব নোৱাৰি এইটো আগতে লৈছিলো নহয় এই হেৰিতে বনাই ন কোনটো ভাল হ'ব এইটো লোৱা এইটো ফুল আছে পিছত এইটো ফুল আছে কোনটো এইটো ভাল লাগিব নেকি এইটো ভাল লাগিব হেৰি ফ্ৰী হ'ব না বডি হ'ব এটা ফ্ৰী আছে কিন্তু গোন্ধটো ভাল নহ'লে এইটো আগতে নিছিলোঁ এইটো গোন্ধটো বেয়া নহয় চাওঁ ৰ'বা কোনটো ভাল হয় এইটো লোৱা এইটোকে লৈ লওঁ নেকি এইটো লৈ লোৱা আমি আহিছোঁ বজাৰলৈ আহে কিবা স্প্ৰে ল'লোঁ ফুলতে ল'লোঁ এয়া মানে পুৰা শ্বপিং মল ধুনীয়া লাগে শ্বপিংবিলাকত এয়া চাওক ভিডিঅ'টো মই দেখা আছোঁ এইবিলাক পুৰা মানে শ্বপিং আৰু মই সেইবিলাকতে 50তে স্প্ৰে মানে ঘৰত মৰা ফ্ৰীতেও এটা পায় তাৰপিছত দালি দিবলৈ গ'লে কিবা পায় কি কি হ'ল দিলো বাবা চকো নহয় হেৰি খেজুৰি এয়া পুৰা দাম লাগি আছে ল'বা গোটেই খেজুৰি আছে আৰু মানে বজাৰত মানে কিছুমান বস্তু থাকি ভালহে আৰু নোপোৱা বস্তুবিলাক মানে বেয়াই লাগে না সেইবিলাক গোটেই দাম লাগি আছে একদম চেল ফ্ৰীতেও পায় সেইকাৰণে আমি দুটা স্প্ৰে ফ্ৰীতে এটা পালোঁ সেইকাৰণে আমি লৈ ল'লোঁ স্প্ৰেটো আৰু আপোনালোকক ঘৰত গৈ পেলাই পুৰা দেখাম এতিয়া মই ৰাখিছোঁ আৰু আপোনালোকে নেক্সট ভিডিঅ' চাব কি মেগী তুমি মেগী পাস্তা এইবোৰে লৈ আছা দেখোন কি লওঁ তাকে ভাবিছোঁ হাই ফ্ৰেণ্ডছ আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ যেনে তেনে আজি মানে আমাৰ বেমাৰ সেইকাৰণে মই এই ভিডিঅ'টো কৰি দিছোঁ মোৰো মানে বেমাৰ এই মানে হ'ল কালি দেখাইছিলোঁ যে এইবিলাক গছ ধুনীয়াকৈ আজিও মানে ধুনীয়াকৈ দি দিছে দেই আৰু মানে কিছুমান মানে এনেকুৱা হৈ থাকে না আৰু মানে ফুলটো ইমান ভাল লাগে আমি মানে জীৱনতো দেখা নাপায় সেনেকুৱা ফুলটো লাগে দেই আপোনালোকৰ চাগে লাগেই আৰু যদি আপোনালোকে যদি ফুল ভাল যদি পায় তেতিয়াহ'লে আপোনালোকলৈকো আনিব পাৰে ঠিক আছে এই আমি আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰাই ষ্টাৰ্ট কৰি পাপাই আগবঢ়াই কৰিলোঁ আৰু যদি আমাৰ চেনেলটো ভাল পাইছে লাইক কমেণ্ট কৰিব অ'কে আৰু এয়া এইবাৰ মই যে কালি দেখাইছিলোঁ বাঁহখিনি মানে এতিয়া আঁতৰোৱা নাই পিছত মানে আঁতৰালে মানে বৰ ধুনীয়া হৈ যাব এনেই এতিয়া এনেকেই বাঁহখিনি আছে গোটেই বাঁহখিনি আছে যেতিয়া আঁতৰাই দিব সেই তেতিয়া পুৰা চাফ চিকুণ হ'লে আপোনালোকক দেখাম জৰুৰ এইটো ৰুম আৰু আজি মানে ভালো লাগিছে ইমান আজি অলপমান এয়া চাওক গোটেই দোকান বন্ধ কৰিলে আৰু আজি চেলুখত দোকানো ইমান শুনা নাই মই দেখাই আছোঁ ৰ'ব এয়া চাওক গোটেই বন্ধ আজি দোকান আজি কিবা চানডেও নহয় শেষে নহয় নাজানো ইমান কিয় দোকান বন্ধই হৈ থাকে আনব আৰু মানুহবিলাকৰ কিছুমান ভাত খাবলৈ যায় না ভাত খাবলৈতো যাবই না ভোক লাগে সিহঁতৰ এয়া এয়া লেপ আজি মানে আইতাৰ চকীতে লেপখন দি দিছে আজি আইতা মানে চিলোৱা নাই কাপোৰবিলাক এটা খিলনা মইও ওপৰতে খেলি থাকোঁ
আমি মানে এনে মামী লগতো আছে যে মামী আমি মানে মই মানে মামীৰ লগতো নি অকণমান খেলি থাকোঁ আৰু কিবা সৰু বাচ্চাবিলাক এইটো খেলি থাকিব পালে বা মই মানে আপোনালোকক কৈছোঁ বাৰু কিমান বছৰ আৰু মইতো হেৰি কিমান 7 হ'লোঁ আৰু আপোনাৰ বাচ্চা কিমান হয় আপুনি ক'ব যিহেতু এটা খিলনা সেইটো বল ইমান ধুনীয়া বলবিলাক আৰু মানে কিছুমান মানে বলবিলাক থাকে যে ভালো লাগে বলবিলাকত খেলিবও পাৰে এটা প্লেট আপোনালোকে তাত যে খৰচ কৰক এইটো এনেকৈ বনাব লাগে আৰু আপোনালোকে কিছুমান খেলা বস্তু দি বাচ্চাকো দিব পাৰে বাচ্চাই এটাত খেলি থাকিব বিজি কৰিব পাৰে আৰু আপোনালোকে যদি ভাল পাইছে চেনেলটো তেতিয়াহ'লে লাইক কৰিব আৰু এইটো হ'ল খিলনা এইটো দি এনেকৈ বনাব পাৰি এনেকৈ দিটো বনাব পাৰি আপোনালোকে এইটো যদি আপোনালোকে বনাব ভাল পায় আৰু বাচ্চাক আনিব আৰু বাচ্চাক এনেকৈ বনাই দেখাব আপোনালোকে তেতিয়া বাচ্চাও ভাল পাব দেখা নাই এনেকৈ কেনেকৈ বাচ্চা হ'লে এইটো ক্ৰাছ আৰু এইটো চাওক কিটচেনত চব বস্তুবিলাক থাকে খেলা বস্তু কিন্তু কিটচেনত যি বস্তু থাকে আমি সেইবিলাক বুজি নাপাওঁ বোলে কিনো কৰে কিন্তু যিখিনি মানে খেলা বস্তু দিয়ে সকলো সেয়াহে বুজি পায় এনে আপোনালোকৰ হেৰিত আৰু মানে মই মানে আপোনালোকক এটা কথা ক'বলৈ গৈছোঁ মই যে কালি কৈছিলোঁ ডান্স কৰিম বুলি সেইকাৰণে মই আজি ডান্স কৰিব বিচাৰি গৈ আছোঁ আৰু মই আজি সন্ধিয়া ডান্স কৰিম আপোনালোকৰ ওচৰতে আপোনালোকে চাব অ'কে আৰু মই এটা বিশেষ কথা কৰিব গৈছোঁ মোৰ এটা জুনামা আছে সেইটো চেনেল খুলিছে আৰু ময়ো এটা আজি কৰিব বিচাৰি আছোঁ মই এটা চেনেল খুলিব লাগে ঠিক আছে চেনেলটো মানে বহুতে খোলে কিন্তু মই বাচ্চাবিলাকে নুখোলে না সেইকাৰণে মই মানে আজি মানে জুনামাই ক'লে অকণমান খোলা সেই তাকে মই সেইবিলাক খুলিলোঁ মানে ইমান মানে খুলিলোঁ মানে ভাল যে লাগে এয়া চব গোটেই গছ মানে আমাৰ গোটেই গছে গছ হৈ গৈছে আৰু মই যে কালি কৈছিলোঁ ওপৰটো ইমান দেখুওৱা নাছিলে আজি মই পূৰা ওপৰটো দেখাম আপোনালোকে চাবলৈ ৰেডি হৈ থাকক ঠিক আছে চব খিলনা এইটো এটা গেছ আছে মই মানে এনেই মানে ডক্টৰ যে ইয়াতে এনেকৈ আপোনালোকে চাব পাৰে এনেকৈ আৰু মানে কিছুমান বাচ্চা এনেকৈ মানে কিবা কিবি কৰি থাকে না ভালো লাগে আৰু কিছুমান বাচ্চা এনেকৈ খেলি থাকিলে মাকৰো ডিষ্টাৰ্ব নহয় সেনেকুৱা আপোনালোকে খেলা বস্তু যদি ভাল পাইছে আনিব পাৰে আৰু বাচ্চাক দিবও পাৰে আৰু আপোনালোকে হেৰি কি বজাৰলৈ যায় এইটো চাওক মই খুলি দেখাই দিছোঁ পূৰাবে এইটো এনেকৈ আছিলেতো চিৰি থাকিলে এইটো এনেকুৱা বস্তুটো ৰেবছ এনেকৈ ডক্টৰ নাৰ্ছ আৰু মানে এনেকুৱা যে আমি মানে সেনেকৈ খেলি থাকোঁ ইয়াত মানে বিল প্ৰে কৰে সেনেকুৱা পইচা আছে চব সেনেকৈ মানে খেলিলে মানে কিবা কিবা ভালো লাগে ব'লক এতিয়া চবটো খিলনা দেখালোৱে এয়া চাই লওক খেলিব না দেই আৰু আমাৰ আজি আইতাই মানে কিবা মানে নাৰিকলৰ পিঠা বনাব লগা আছে দেই সেই তাকে মই দেখা আছোঁ নাৰিকল আইঠে হৈ গৈছে দেখাবলৈ মই দেখা আছোঁ আৰু এটা কথা শুনি লওক আৰু আজি মানে এনেকৈ খেলিবলৈ ভাল লাগে যে আমাৰ সেইকাৰণে এইটো বেজি দিছে চাওক ইমান ধুনীয়া মানে এনেকুৱা আমি মানে গুৱাহাটীতো আছিলোঁ যে গুৱাহাটীত মানে এইবিলাক খিলনা পায় কিন্তু এইটো যে এইবিলাক মানে গুৱাহাটী নহয় এনেই এইবিলাক গুৱাহাটীৰে হয় এনে মানে আমি গুৱাহাটী থকা আছিলে যে আৰু গুৱাহাটীবিলাক মানে বহুত ভাল লাগে খিলনা দেই আৰু মানে এনেকুৱা ভাল লাগে আমি মানে বস্তুবিলাক মানে থ'বও মানে ইমান ভাল লাগে খিলনা এতিয়া ব'লক আপোনালোকক দেখা আছোঁ ওপৰ চলো আজাতা হে हम लोग চাওক ঠাই এইখিনি নাম ঠাই এয়া মই যে কৈছিলোঁ যে সেইটোৱে হয় এইবিলাক চাওক ধুনীয়া আৰু এইখিনিতো মোক কালি দেখুওৱা নাছিল এইখিনি আজি দেখাই দিছোঁ পূৰা চাওক পূৰা বস্তু এইজনে আমাৰ আইতা ক'বলৈ গৈছে ফুৰিবলৈ গেট আৰু মানে নাৰিকলখিনি থৈছিলে যে এয়া চাওক নাৰিকল এয়া চাওক পূৰা পনুমপোখৰ নাৰিকল যেন লাগে ন মানে নাৰিকলখিনি অকণমান ভাল যে এনেকুৱা নাৰিকল হ'লে কিছুমানৰ ভালো লাগে চাওকচোন ইমান ধুনীয়া নাৰিকল আৰু নাৰিকলখিনি মানে এনেকুৱা কিবা কিবি বনাব পাৰে নাৰিকলটো এনেকৈ খাব পাৰে মই আপোনালোকক ব'লক ওপৰটো দেখাই আছোঁ পূৰা ফিনিচিং দেখাম আজি আৰু মই কালিতো ইমান দেখুওৱা নাছিলোঁ না
এচা খৰি এনেকৈ থৈ দিছে আৰু বস্তুবিলাক মানে কিবা এনেকৈ ঢালে আৰু মানে ওপৰলৈ যাবলৈ ইমান ভাল পাই থাকে এই ষ্টেপটো গৈ আছে চাওক এনেকৈ যাব পাৰি ষ্টেপ ব্লক এইটো এনেকৈ যায় যাব পাৰি ওপৰ আপোনালোকে যদি এনেকৈ যায় তেতিয়া ওপৰত পাব পাৰে আৰু সেইটো হ'ল ওপৰ এইটো চাটৰ সেইটো ওপৰ বুলি কয় কিন্তু সেইটো চাটৰ ওপৰ বুলি কয় ওপৰ বুলি কয় আমাৰ মানে খেলি মেলি হৈ যায় ওপৰ নে চাটৰ ওপৰ সেনেকুৱা মানে খেলি মেলি হৈ যায় কিছুমান মানুহবিলাকো চাওক গোটেই এই ওপৰৰ পৰা মানে পূৰা মানে ধুনীয়াকৈ দেখা পায় এইবিলাক চাওক ওপৰ পৰা মানে ইমানতে দেখা পায় আপোনাৰ ভালো লাগে না সেইটো কাৰণে এই চাওক বাঁহ গোটেই বাঁহে বাঁহ এইখিনি মই সিদিনা দেখুওৱা নাছিলোঁ আকৌ সেইটো দেখাইছিলোঁ গোটেই বাঁহে বাঁহ মইতো দেখুওৱা নাই মই এতিয়া ওপৰটো দেখাই পেলাই আপোনালোকক দেখাইছোঁ চব বস্তু বলক আৰু সেই বাঁহবিলাক থাকিলে গোটেই মানে চাফা চিকুণ মানে বাঁহবিলাক যদি নাথাকে তেতিয়া মানে চাফা চিকুণ হৈ থাকে চাওকচোন ঠাইখিনি মানে বহুত চাফা চিকুণ হৈ থাকে তেতিয়া মানে বহুত ভাল লাগে আইতাই ঝাৰু মাৰিছিলে তেতিয়া আৰু মানে বাঁহ কিছুমানো আছে মানে ধুনীয়া ধুনীয়া বাঁহ কিছুমানো বাঁহ থাকেও চাওক ইয়াত কিবা কিবি আছে কিবা হেৰি এইটো চাওক এইফালে দেখি পায় গছ গোটেই গছে গছ এইটো আমাৰ টেংকি ইয়াত মানে ঘৰটো বনোৱাৰ পৰা মানে সেই টেংকিটো ইয়াতে থৈ দিলে এইখন চাওক মানে বেছি ওপৰৰ পৰা মানে বেছি দেখা পায় ধুনীয়া সেইটো কাৰণে ইয়াৰ ৰদ মানে ঘৰ মানে ইমান হোৱা নাই হ'বলৈ মানে ধৰিছে আৰু পিছত হ'লে চাওক এইটো আমাৰ এইটো যোন মামাই বনাইছে টাবটো চাই লওক ধুনীয়াকৈ ৰদ দি থৈ দিছে আৰু মই আপোনাৰ ভিডিঅ'টো হ'লে মই যোন মামাক দেখাই আছোঁ ঠিক আছে গোটেই বা চাওক কিছুমানৰ ঘৰত এনেকুৱা আমাৰো বনাই আছে এনেকুৱা মানে ভাল ভাল আৰু আপোনালোকে যদি যাবলৈ ভাল পাইছে হেৰি আপোনালোকেও এনেকৈ মিস্ত্ৰী লগাই পেলাই ওপৰো বনাব পাৰে অ'কে আৰু মানে এনেকুৱা মানে বস্তুবিলাক মানে ভালো লাগে না কিছুমান আৰু মানে কাপোৰ মোকালিবৰো ধুনীয়া লাগে কাপোৰ যদি বোকালো আমাৰো কিবা এনেকুৱা হেৰি হৈ থাকে চাওক এইটো আমাৰ ক'ৰবাৰ হেৰি মনিত বুলি কয় আমি মানে তাতে গৈছিলোঁ যাবা এইটো আছিলে চাওক সেইকাৰণে মই আপোনাৰ ওচৰতে আজি এটা ব্লগ দেখাই দিলোঁ আপোনালোকে যদি ভাল পাইছে প্লিজ অ'কে